নমস্কাৰ পিবি নিউজ অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সমগ্ৰ বিশ্বই বুদ্ধ পূৰ্ণিমা উদযাপন কৰাৰ সময়তে আমি আপোনালোকৰ বাবে ভগৱান বুদ্ধৰ জীৱন আৰু তেওঁৰ মহান শিক্ষাৰ ওপৰত এক বিশেষ প্ৰতিবেদন লৈ আহিছোঁ। লুম্বিনীত ৰাজকুমাৰ সিদ্ধাৰ্থ হিচাপে জন্মগ্ৰহণ কৰাৰ পিছত এক বিলাসী জীৱন পৰিত্যাগ কৰি বুদ্ধিবৃক্ষৰ তলত চৰম জ্ঞান লাভ কৰা তেওঁৰ যাত্ৰাই সমগ্ৰ বিশ্বৰ কোটি কোটি মানুহক আজিও অনুপ্ৰাণিত কৰি আহিছে। ভগৱান বুদ্ধৰ মূল দৰ্শন চাৰিটা আৰ্য সত্যৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ অনুভৱ কৰিছিল যে আমাৰ জীৱনত থকা সকলো দুখ কষ্টৰ মূল কাৰণ হৈছে আমাৰ নিজৰ তীব্ৰ ইচ্ছা আৰু মোহ। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁ পৃথিৱীক দেখুৱাই দিছিল যে এই দুখৰ পৰা মুক্তি লাভ কৰাটো সম্ভৱ। তেওঁ মানুহক এক সন্তুলিত আৰু নৈতিক জীৱন যাপন কৰিবলৈ ৮টা বিশেষ পথ দেখুৱাইছিল, যাক অষ্টাংগিক মাৰ্গ বুলি কোৱা হয়। এই পথসমূহে আমাক সৎ চিন্তা, সৎ বাক্য, সৎকৰ্ম আৰু সৎ মনোভাৱেৰে জীয়াই থাকিবলৈ শিক্ষা দিয়ে। হিংসা আৰু সংঘাতেৰে ভৰি থকা বৰ্তমানৰ পৃথিৱীত বুদ্ধৰ অহিংসা, গভীৰ কৰুণা আৰু মৈত্ৰীৰ বাণী আটাইতকৈ প্ৰাসংগিক। তেওঁ কৈছিল যে প্ৰকৃত শান্তি কোনো যুদ্ধ বা বাহ্যিক জয়ৰ পৰা নাহে, বৰঞ্চ নিজৰ মনক নিয়ন্ত্ৰণ কৰিহে লাভ কৰিব পাৰি। আহক এই পবিত্ৰ বুদ্ধ পূৰ্ণিমাত আমি সকলোৱে ভগৱান বুদ্ধৰ এই মহান শান্তিবাদ আৰু ভাতৃত্ববোধৰ শিক্ষাক নিজৰ জীৱনত আদৰি লওঁ। পিবি নিউজ অসমৰ সমগ্ৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোকে বুদ্ধ পূৰ্ণিমাৰ আন্তৰিক